বহুতে ভেকচিন লৈ আছে আৰু আমি ভেকচিন ল'ব পৰা নাই, সেইটো কাৰণে ঘৰটো বহুত বেছি কমপ্লেইন আহি আছিলে। আজি ৰাতি বুলিয়ে ধৰিব পাৰি 1টামান বজাত আমি গ'লোঁ টুল স্কুল আৰু তাতে পৰা কুপনটো লৈ আহোঁ মিনিমাম 8টামান বাজি ৰাতি হৈ থকাৰ কাৰণে দেখাব নোৱাৰিলোঁ। এতিয়া 8টা বজাত ভাত পানী খাই ৰেডি হৈ আহিছোঁ আৰু কুপন লৈ পূৰা দেখাই আছোঁ। যিসকলে ভেকচিন লৈছে তেওঁলোকে চাগে নিশ্চয় জানে এইটো অনলি এই কুপনটোৰ কাৰণে প্ৰায় 2টা-3টাৰ পৰা প্ৰায় কিছুমানটো 12টা-1টা বজাতে আহি যায় চাগে মানুহ। ইমান টাইমৰ পৰা ৰখি থাকিব লগা কুপনটো পালোঁ, এতিয়া জমা দিব লাগিব। জমা দিয়াৰ পিছত আকৌ ভেকচিনৰ কাৰণে ৱেইট কৰিব লাগিব, ভেকচিন ল'ব লাগিব। কি ক'ব আৰু হালত বেয়া, তাকে চাওঁ কিবা হয়। বৰ্তমান মাস্কত পিন্ধি আছোঁ কাৰণ উইদাউট মাস্কত গৰু পিটন দিয়া হৈছে ইয়াত। তাকে মই আহিছোঁ আৰু ই আহিছে দুজন মিলি। আপোনালোকক গোটেই বাকী ভিউটো দেখাই আহিছোঁ কেনেকুৱা কি কিমান মানুহৰ সংখ্যা কিমান আছে। আৰু কি কৰিম কি নকৰিমকৈ বৰ্তমান অৱস্থাত কামোৰ খাই আছোঁ আৰু কামোৰ খোৱাৰ কাৰণে ই বৰ্তমান পৰা গেম খেলি আছে। কি খেলি আছোঁ শুনাই নাই? ফ্ৰী ফায়াৰ খেলি আছে ৰাইজে এতিয়া। আৰু মোৰতো কি ক'ম, বেকাৰ আছোঁ, পিম্পল এটা উঠিছে। ভেকচিন লোৱাৰ আগতে এইবিলাক ভাইৰাছ বিয়পিছে, পিম্পল কিবা কিবি উঠিছে। নাজানো আজি ৰাতিলৈ কিবা হয়, দেখা যাব। কিমাননো লাইন পাতি থাকিম, অলপমান ফেনৰ হাৱা লৈ লওঁ আৰু ইয়াতে এখন বঢ়িয়াকৈ অলপমান বহিলোঁ। বহুত গৰমত পূৰা ঘামি চামি হালত বেয়া হৈ গৈছে, কেনেকৈ বুজাম আৰু আপোনালোকক। সেইকাৰণে লাইনটোত এজন খাৰা কৰি আহিছোঁ, মানে পোৱা যাব আৰু অলপমান ফেনৰ হাৱা লৈ লওঁ, যিটো গৰম হৈছে। তাৰপিছত আকৌ পুনৰ যাব লাগিব, মিনিমাম 2-3 ঘণ্টাৰ পাছত চাগে ভেকচিন পাম। আকৌ পামটো পামেই আৰু ৰাতিলৈ কি হ'ব ঠিক নাই। আৰু বহুত টাইমৰ পাছত এতিয়া লাইনৰ মাজত মানে 2-3টা মানৰ পাছত আছোঁ আৰু আৰু ইয়াতে বৰ্তমান আমাৰ কুপনবোৰ জমা লৈ আছে। আৰু জমা লোৱাৰ পাছত আপোনালোকে ছাইডত চাগে দেখা পাইছে অলপমান নাৰ্ছ আছে আৰু সেই নাৰ্ছে আপোনাক ভেকচিন দিয়া হ'ব। তাকে অলপমান ৰখোঁ, কুপন চুপন এইবোৰ দি চেক কৰি লৈছে কিবা কিবি। আৰু বৰ্তমান ভেকচিন ল'বলৈ সোমাই গৈ আছোঁ আৰু বহুত বেছি এক্সাইটেড হৈ আছোঁ, কেনেকুৱা কি হ'ব মই নাজানো। আৰু ভিতৰলৈ গৈ আছোঁ, আপোনালোকে চাওক আৰু ইয়াতে বৰ্তমান আধা ঘণ্টামান বহিলোঁ, তাৰপিছত আৰু ডাইৰেক্ট ঘৰত। আৰু ইয়াতে বৰ্তমান লোৱা হৈছিলে কৰোণা ভেকচিন, তো লৈ ল'লোঁ। কৰোণা ভেকচিন লৈ হাতখন বিষ, বৰ্তমান হাতখন দাঙিব পৰা নাই, কিন্তু কি হয় নাজানো। আৰু বহুত লোকে কোৱা মতে আপোনাৰ কয় কি কৰোণা ভেকচিন ল'লে মানুহ ঢুকোৱা চান্স থাকে, কিবা থাকে। জাষ্ট আজিলৈকে শুনিছোঁ, সেইটো ভুৱা বাতৰি নে কি নে গম পোৱা নাই। দুইজনে লৈ আহিছোঁ, আজি গোটেই ৰাতিটো থাকিলে গম পাম কি হয় কি নহয়। যদি আপোনালোকে ভাবে যে 3-4 দিন ধৰি যদি মই ভিডিঅ' আপলোড নিদিওঁ তেনে গম পাব যে মানস এই পৃথিৱীত নাই। বাকী এইটোৱে আশা কৰক যাতে আৰু একো নহয়। ঘৰলৈ গৈ লওঁ, অলপ দিক চিক হৈছে, কিবা কিবি অলপ আৰাম কৰি লওঁ, তাকে দেখা যাব কি কৰোঁ কি নকৰোঁ। ভগৱানে কোৱাত কালি দিনটো ভালদৰে পাৰ হ'ল আৰু একো ধৰণৰ বেমাৰ নহ'ল। অলপমান হাতটো বিষ আছিলে, একো নাই। আজি মোৰ জেঠু এজন আছিল, জেঠুৰ যিহেতু বয়স হৈছে সেইকাৰণে জেঠুৰ ঠাইত মই আহিলোঁ। এতিয়া প্ৰায় 7-8টামান বাজিছে, এটা ঠাইত মানুহৰ সংখ্যা কম, তাতে গৈ ফাৰ্ষ্ট দিনৰ কুপনটো লৈ আহোঁ, পাছত জেঠুক পঠাই দিম। এতিয়া আহিলোঁ অলপমান খগেনদাৰ ঘৰত, আৰু খগেনদাও ল'ব লগা আছিলে ছেকেণ্ড ড'জটো, সেইটো কাৰণে খগেনদাক লগ কৰি লওঁ। তাৰপৰা খগেনদা ছেকেণ্ড ড'জটো খগেনদা ঘৰৰ ফ্ৰণ্টতে আছোঁ, আৰু খগেনদা আহিব আৰু দুইজন মিলি এতিয়া যাম সেই ঠাইখনত। বৰ্তমান খগেনদা আহি গ'ল, এতিয়া দুইজনে মিলি সেই ঠাইখনত যাম। খগেনদা তাত চাগে মানুহৰ সংখ্যা পুৰা কম আছে নহয় চাগে? তাত কোনো কম, এতিয়া 30টা বুলি কোৱা শুনিছোঁ। গতিকে আমি গৈ পাই লওঁ, তাৰপিছত দেখা যাব। তাকে এইটো ক'ব পাৰিম যে আপোনালোকৰ বেলেগ ঠাইতকৈ এই ঠাইত মানুহৰ সংখ্যা কম, সেইকাৰণে কুপনটো লোৱাটো চান্সটো বহুত বেছি। আৰু ব'লক তালৈকে যাওঁ, এতিয়া কুপনৰ বাবে অলপমান ৰখোঁ, তাৰপৰা অলপ জেঠুক সহায় কৰি দিওঁ। আৰু এইখনে ঠাইখন বৰ্তমান আৰু মানুহৰ সংখ্যা হৈছে, কিন্তু ইমানো হোৱা নাই। তাকে এই খালী ঠাইখন দেখিছে ন, এইখনতে মই আছোঁ। I'm finally facing it all, fearless.
We'll be right back.